স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। মই তাৰিকুল ইছলাম আৰু আপোনালোকে চাই আছে তাৰিক টক। কৰোনা সন্ত্ৰাসত ত্ৰাসিত আমি সকলোৱে নিজ নিজ ঘৰত আবদ্ধ হৈ আছোঁ। কিন্তু এই সময়ত, এই লকডাউনৰ সময়ছোৱাত বা বিগত যিমান দিন লকডাউন হৈ গ'ল, সেই সময়ত আমাৰ যিসকল কৰোনা যোদ্ধা তেওঁলোকে কিন্তু এই লকডাউন তেওঁলোকে মানিব পৰা নাই। তেওঁলোকৰ দায়িত্ব, তেওঁলোকৰ কৰ্তব্য ঠিক তেনেকুৱাকৈ কৰিয়ে আছে যিদৰে তেওঁলোকে আগতে কৰিছিল। হয়, আজি মই তেনেকুৱাই 4জন ব্যক্তিক মোৰ আজিৰ অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ। দেশ মাতৃৰ স্বাৰ্থত যিসকলে সীমাত থিয় হৈ দিনৰ দিনটো কষ্ট কৰি আমাক সুৰক্ষা প্ৰদান কৰি আছে, তেওঁলোকক এই চেগতে মই চেলুট যাচিছোঁ। আজি তেনেকুৱাই মোৰ এজন বন্ধু তবিব আলীক মই আমন্ত্ৰণ কৰিছোঁ আজিৰ অতিথি হিচাপে। আহকচোন তবিব আলীয়ে কি কয় অলপ শুনো। জয় হিন্দ। অসমবাসী ৰাইজলৈ মোৰ নমস্কাৰ। এই সময় এতিয়া মহামাৰীৰ সময়। গোটেই বিশ্ববাসী মহামাৰীৰ সৈতে যুঁজ দি আছে। তাৰ মাজতো আমাৰ ডিউটি আৰু মোৰ দৰে প্ৰতিজন সৈনিকে নিজৰ ডিউটি কৰি আছে, নিজৰ কৰ্তব্যত ব্যস্ত হৈ আছে। আৰু প্ৰতিজন সৈনিকৰ নিচিনা প্ৰতিজন ডক্টৰ, নাৰ্ছ, প্ৰত্যেকেই পুলিচ প্ৰশাসন প্ৰত্যেকে নিজৰ কৰ্তব্যত ব্যস্ত হৈছে, কেৱল নিজৰ ৰাজ্যবাসীক, নিজৰ দেশবাসীক আৰু বিশ্ববাসীক বচোৱাৰ স্বাৰ্থত। গতিকে অসমবাসী ৰাইজ আপোনালোক শংকিত নহ'ব, ভয় নাখাব, কিন্তু সাৱধানতা জৰুৰ অৱলম্বন কৰিব। ঘৰতে থাকক, সুৰক্ষিত থাকক। জয় হিন্দ, নমস্কাৰ। ধন্যবাদ জনাইছোঁ তবিব আলীক। তেওঁৰ নিচিনা আৰু বহুতো যুঁজাৰু আজি এই দেশ মাতৃৰ স্বাৰ্থত নিজৰ জীৱনৰ মৃত্যুক আওকাণ কৰি, কৰোনাৰ ভয়ক আওকাণ কৰি আজি দেশৰ স্বাৰ্থত কাম কৰি আছে। খুব গুৰুত্বপূৰ্ণ কথা ক'ব, আপোনালোকে মন দি শুনক। যাতে এই কৰোনা মহামাৰী ভয়াৱহ ৰূপ ধাৰণ নকৰে তাৰ কাৰণে চৰকাৰে কিছুমান নীতি নিৰ্দেশনা দিছে। যেনেকুৱা সামাজিক দূৰত্ব মানি চলা, মাস্ক পৰিধান কৰা, চেনিটাইজ সঘনাই অলপ পিছে পিছে চেনিটাইজ কৰি থকা। গতিকে আমি নিজৰ দায়িত্ব নিজে ল'ব লাগিব। গোটেই ভাৰতবৰ্ষত 130 কোটি জনতা, এই 130 কোটি জনতা দায়িত্ব চৰকাৰ তথা প্ৰশাসনে ল'ব নোৱাৰিব আমি যদি নিজে নিজে সজাগ নহওঁ। গতিকে বজাৰ সমাৰ কৰা, সদায় সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব আৰু বিনা কাৰণত, বিনা প্ৰয়োজনত যাতে আমি ঘৰৰ পৰা নোলাওঁ নাইবা অযথা যিকোনো জেগাত ভিৰ নকৰোঁ, এই কথাটো আমি সদায় গুৰুত্ব দিব লাগিব। আমি আপোনালোকৰ কাৰণে যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ। আপোনালোকৰ সহায় সহযোগিতাই এখন সুস্থ, সুন্দৰ, সবল সমাজ গঠন কৰাত আমি আগবাঢ়ি যাব পাৰিম আৰু হয়তো দূৰ ভৱিষ্যতে এই মহামাৰীৰ পৰা আমাৰ মানৱ জাতি ৰক্ষা কৰিব, সুৰক্ষিত থাকিব। ধন্যবাদ। আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। বহু মূল্যৱান সময় আপুনি মোক দিলে, তাৰ বাবে অশেষ ধন্যবাদ। স্বাস্থ্যকৰ্মী বুলি ক'লে এজন চিকিৎসক বা এগৰাকী নাৰ্ছক নুবুজায়। ইয়াৰ লগত জড়িত হৈ আছে এজন চাফাই কৰ্মীও। আহকচোন আমি এজন চাফাই কৰ্মীৰ ওচৰলৈ যাওঁ। সকলে বা চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তিসকলে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। ভাইটি, তোমাৰ নাম কি? চাফাই কামত ব্যস্ত হৈ আছে। শ্ৰদ্ধাৰ অসমবাসী ৰাইজসকল, আপোনালোকে ঘৰতে থাকক, সুৰক্ষিত থাকক। আপোনালোকৰ সেৱাৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে ইমান এই পৰিস্থিতিৰ মাজতো নিজ নিজ কামখিনি কৰি আছে। গতিকে আপোনালোকে ঘৰতে থাকক, সুৰক্ষিত থাকক। ধন্যবাদ। দেশৰ অৰ্থনীতি হৈছে দেশ এখনৰ প্ৰকৃত স্বৰূপ বহন কৰা স্বাক্ষৰ। কৰোনাৰ ভয়ক একাষৰীয়া কৰি উকা ৰাজপথক নিজৰ সংগী বনাই যিসকলে নিজৰ দায়িত্ব পালনৰ স্বাৰ্থত ওলাই আহিছে,
সমগ্ৰ দেশ সম্পূৰ্ণভাৱে লকডাউন হৈ থকাৰ সময়তো যিসকল বেংকৰ কৰ্মচাৰীয়ে নিজৰ মৃত্যুৰ কিৰিলিক আওকাণ কৰি নিজৰ দায়িত্ব পালনৰ স্বাৰ্থত নিজৰ অফিচলৈ ওলাই আহিছে তেওঁলোকক মই সহশ্ৰদ্ধা প্ৰণাম জনাইছোঁ। আজি তেনেকৈ এজন মোৰ দাদা মই আজি আমন্ত্ৰণ কৰিছোঁ, প্ৰাঞ্জল দাদা। প্ৰাঞ্জল দাদাই কি কৈছে আহক এবাৰ আমি সকলোৱে শুনো। নমস্কাৰ, মই প্ৰাঞ্জল। আজি গোটেই বিশ্বই কৰোনাৰ মহামাৰীৰ সৈতে যুঁজি আছে আৰু আমাৰ ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। এই যি কৰোনা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ ভাৰত চৰকাৰে এলানি লকডাউনৰ ঘোষণা কৰিছিল। আৰু যে দীঘলীয়া লকডাউন সময়কণত মই কেনেদৰে মোৰ জীৱন পাৰ কৰিছোঁ বা দিনবোৰ অতিবাহিত কৰিছোঁ তাৰে দুআষাৰ কওঁ বুলি ভাবিছোঁ। যিহেতু মই এটা অনুষ্ঠানত কৰ্মৰত আৰু মোৰ অনুষ্ঠানটো ভাৰত চৰকাৰে ঘোষণা কৰা লকডাউনৰ এচেঞ্চিয়েল ছাৰ্ভিচ অত্যাৱশ্যকীয় সেৱাৰ অন্তৰ্গত, গতিকে এই লকডাউনৰ সময়তো মই মোৰ কৰ্মস্থলীলৈ গৈ থাকিবলগীয়া হৈছে, মোৰ কৰ্ম কৰি থাকিবলগীয়া হৈছে। মই মোৰ কৰ্ম নিয়াৰিকৈ কৰি গৈছোঁ। যদিও মই কৰ্মস্থলীলৈ গৈ আছোঁ, কৰ্ম কৰি আছোঁ, হ'লেও মই কিন্তু সচৰাচৰ দিনবোৰতকৈ মই যথেষ্ট সংখ্যক সময় মোৰ ব্যক্তিগত জীৱনত দিবৰ কাৰণে পাইছোঁ। যিহেতু লকডাউনৰ পৰিপ্ৰেক্ষিতত কিছু সংখ্যক ছাৰ্ভিচৰ শিথিলতা কৰা হৈছে, অত্যাৱশ্যকীয় সেৱাসমূহে আগবঢ়োৱা হৈছে, সময় কমাই দিয়া হৈছে, গতিকে পাইছোঁ মই যথেষ্ট সময়। আৰু এই যি সময় পাইছোঁ, সময়খিনিত মই বিভিন্ন ধৰণৰ গল্প উপন্যাস পঢ়িছিলোঁ। সাধাৰণতে ক'ব গ'লে ফাৰ্ষ্ট যি লকডাউন আছিলে, লকডাউনত এটা ট্ৰেণ্ড চলিছিলে PDF উপন্যাস কিতাপবোৰ শ্বেয়াৰ কৰা, আৰু তেতিয়াই মই মোৰ বন্ধুৰ পৰা কিছু সংখ্যক কালেকশ্যন কৰিছিলোঁ আৰু সেইখিনিয়ে মই পঢ়িছিলোঁ। লগতে মই চিনেমা চাই খুব ভাল পাওঁ। অনলাইনত মই যথেষ্ট চিনেমা চালোঁ। যিহেতু মই এটা বিত্তীয় লগত জড়িত এজন কৰ্মচাৰী, গতিকে মোৰ মনৰ কথাটো মই ক'ব বিচাৰিছোঁ। আমি যদি পইচাৰ নোট আদান প্ৰদান কৰোঁ, ইয়াতে ৰোগৰ বীজাণু আদান প্ৰদান হোৱাও সম্ভাৱনা বহুত বেছি। যিহেতু আমি ক'ব নোৱাৰোঁ ক'ৰ পৰা ক'লৈ গৈছে এখন পইচা বা এখন নোট। গতিকে আমি যদি ডিজিটেল বিভিন্ন বিত্তীয় অনুষ্ঠান বা বেংকসমূহে আগবঢ়োৱা যি আমাৰ মোবাইল বেংকিং আছে, নেট বেংকিং আছে, এইবোৰ যদি আমি ইউজ কৰোঁ বা আমি যদি কাৰ্ড পে'মেণ্ট কৰিব যাওঁ, তেতিয়া হয়তো ভাবোঁ যথেষ্ট সংখ্যক ইয়াৰ যি আমাৰ মনত শংকা থাকে ই কম হৈ যাব। মোৰ ভাইটি তাৰিকুলৰ অনুৰোধত মই মোৰ মনৰ কথাবিলাক বা মই কেনেদৰে পাৰ কৰিছোঁ তাৰ ব্যাখ্যা কৰিলোঁ। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। বহুত বহুত ধন্যবাদ দাদালৈ। দাদাই বহুত সুন্দৰ কথা ক'লে। আমি পৰাপক্ষত কেছ ট্ৰানজেকশ্যন নকৰি আমি কেছলেছ ট্ৰানজেকশ্যন কৰিব লাগে, কাৰণ এতিয়া বিভিন্ন ধৰণৰ টকা পইচাসমূহ বিভিন্ন ঠাইৰ পৰা আহে। গতিকে আমি সকলোৱে নিজে সজাগ হ'ব লাগিব। গতিকে আজিৰ এই ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিম। অহাকালি পুনৰ নতুন অতিথিৰে আপোনালোকৰ সন্মুখলৈ আহিম। ধন্যবাদ।